নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম শিঙি মাছ আৰু ভেদাইলতাৰ জোল। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি মই আশা কৰিলোঁ। এয়া হৈছে ভেদাইলতাৰ পাত। আপোনালোকে বাৰু আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আৰু এয়া হৈছে নৰসিংহৰ পাত, মানে কাৰি পাত্তা। আৰু এইখিনি মই ভালদৰে ধুই কাটি ল'ম আৰু মিক্সি জাৰ এটাত ভালকৈ পিচি ল'ম। আৰু আনফালে আমাৰ সৰু ল'ৰাটোক চাই থাকিব লাগে, মানে গা ধুবা যাব, সেইকাৰণে তাক চাব লাগে। ভয় কৰে, বহুত ডাঙৰ কিন্তু ভয় কৰে। লগতে আদা দিলোঁ, নহৰু দিলোঁ আৰু কেইটামান জলকীয়া দিলোঁ, লগত দিলোঁ জালুক কেইটামান আৰু এয়া সৰু সৰু আলু 4টা কাটি লৈছোঁ। এতিয়া মাছখিনি কাটি ল'ম। আৰু শিঙি মাছখিনি মই ভালকৈ নিমখ দি ঢাকনি মাৰি লৈছিলোঁ, নহ'লে এয়া শিঙি মাছে বিন্ধিলে কিমান বিষ আপোনালোকে জানে। আৰু এতিয়া মাছখিনি কাটি ল'ম। মোৰ গাটো বহুত বেয়া, আপোনালোকে মাতটো বুজি পাইছে। একদম নাক বন্ধ হৈ গৈছে, কথা ক'ব পৰা নাই। আৰু কথা নকলেও নহয়, কঁপিলে আহি যায়। আৰু সেয়ে মই আজি মাছখিনি বাছি ল'লোঁ আৰু তাত নিমখ হালধি লৈ যিহেতু গাটো খুব বেয়া সেয়ে ভাবিছোঁ অকণমান ভেদাইলতা নৰসিংহ জোল খাব পাৰিলে গাটো ভাল হ'ব চাগে। সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। লগতে নিজৰো এটা হেল্ডি খানা তৈয়াৰ কৰিলোঁ। লগত নেমু চেপি দিলোঁ দেই, অকণমান নেমু চেপি দিলে চিটিকি নাহে। আৰু ভেদাইলতাখিনি ভালকৈ মিক্সি জাৰত পিচি লৈ চাকি ল'লোঁ। চাকি নল'লেও হয়, কিন্তু মই চাকি ল'লোঁ। আৰু ইয়াৰে সিঠাখিনি অকণমান বৰ ভাজি বনাম। একেবাৰে মিহিকৈ পিচিলে চাকি নল'লেও হ'ব। আৰু এইখিনি ভালকৈ চাকি লৈ আনফালে কেৰাহীটো বহাই দিছোঁ। তাত মাছখিনি ভালকৈ ভাজি ল'ম। গাটো খুব বেয়া, জ্বৰ চৰ্দি, বহুদিনেই হ'ল, ভালে পোৱা নাই। সেয়ে আজি ভাবিছোঁ অকণমান শিঙি মাছৰ জোল জ্বলা কৰি বনাই খাই চাওঁ। যদি নাপায়, ভাল নহয়, তেতিয়াহ'লে আৰু ডক্তৰৰ ওচৰত যাব লাগিব। সেয়ে ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে ক'বচোন, কমেণ্ট কৰিব। আৰু আজিকালি মই লং ভিডিঅ' নিদিয়াই হ'লোঁ, কাৰণ ভিউজ নাই আৰু সময়ো নাই, গাও বেয়া। লগতে কেৰাহীটোত তেল দি পাঁচফোৰণ দি আদা নহৰু পিঁয়াজ দিলে, আদা নহৰুটো মই দিছোঁৱে তাতে পিচিলতে, কিন্তু পিঁয়াজ দিলোঁ। লগত আলুখিনি যে কাটি লৈছিলোঁ, আলুখিনি দিলোঁ, সৰু সৰুকৈ কাটি লৈ নিমখ হালধি দিলোঁ। দি এইখিনি ভালকৈ ভাজি লৈ ভেদাইলতাৰ ৰসখিনি ঢালি দিলোঁ। এইখিনি এতিয়া ভালকৈ ভাজিম, একেবাৰে যোৱালৈকে ভাজিম মই। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে নিশ্চয় বুজি পাব। এতিয়া চাওক, একদম যোৱালৈকে ভাজিছোঁ। আৰু এতিয়াহে প্ৰয়োজন অনুসৰি মানে পানী দিম। এতিয়া মই পানী দিলোঁ আৰু এইখিনি ভালকৈ ঢাকনি মাৰি উতল আহিবলৈ দিম। তাৰপিছত আমাৰ ভেদাইলতা শিঙি মাছৰ জোল ৰেডি হৈ গ'ল। ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে মই আপোনালোকক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ ভেদাইলতাৰ জোল কোনে কোনে বনাই খাইছে বাৰু ক'বচোন। বহুত ভাল, গা বেয়া হ'লে এনেকৈ খাব লাগে। সৰু সুৰা গা অসুখ হ'লে নিশ্চয় ভাল হৈ যায়। আৰু যদি কিবা বেলেগ হৈছে তেতিয়াহ'লে কথাটো বাৰু বেলেগ হয়। কিন্তু সৰু সুৰা অসুখত এনেকৈ জোল বনাই খালে বহুতে গা আৰাম পোৱা যায়। সেয়ে ময়ো ট্ৰাই কৰিছোঁ, চাওঁ কি হয়। এতিয়া ভাতকেইটা খাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত 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 ধন্যবাদ জনালোঁ দেই।